আগলৈ দিয়ক এইফালে চাব দেই বাইদেউ আগলৈ অকণমান আগলৈ দিয়ক আগলৈ আহক ইয়াৰ পাছতে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ আমাৰ মাজত উপস্থিত থকা আজি ব্ৰহ্মী প্ৰজ্বলনৰ ব্ৰহ্মী প্ৰজ্বলক শ্ৰীযুত হীৰেন্দ্ৰনাথ ভূঞা ডাঙৰীয়া তেখেত সেউজীয়া সমাজ সংগীত মহাবিদ্যালয়ৰ প্ৰাক্তন সভাপতি তেখেতক সম্বৰ্ধনা জনাব চাদিকুৰ ৰহমান ডাঙৰীয়া ইয়াৰ পাছতে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ তেখেতক এটি স্মাৰকেৰে সম্বৰ্ধনা জনাইছে ইয়াৰ পাছতে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ খগেশ্বৰী সংগীত মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ শ্ৰীযুত ৰাজীৱ বৰা ডাঙৰীয়া তেখেতক সম্বৰ্ধনা জনাব মৃদুস্মিতা চৰকাৰী এই আমাৰ মহাবিদ্যালয় সন্মানীয় মধুস্মিতা চৰণকে সন্মানীয় শিক্ষয়িত্ৰী সেউজীয়া সমাজ সংগীত মহাবিদ্যালয় ইয়াৰ পাছতে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ বিশিষ্ট সমাজকৰ্মী শ্ৰীযুত ৰাজেশ দত্ত ডাঙৰীয়া তেখেতক সম্বৰ্ধনা জনাব লভিস্মিতা গগৈ ইয়াৰ পাছতে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ শিৱসাগৰৰ নহয় তথা অসমৰে সাংস্কৃতিক জগতখনৰ অনন্য ব্যক্তি এক অনুষ্ঠান বুলি ক'লেও ভুল নহয় শ্ৰীযুত মাখন বৰা ছাৰ মাখন বৰা ছাৰক সম্বৰ্ধনা জনাব চাদিকুৰ ৰহমান ডাঙৰীয়াই ইয়াৰ পাছতে সম্বৰ্ধনা জনাব বিচাৰিছোঁ আমাৰ মাজত উপস্থিত থকা ডক্টৰ পংকজজ্যোতি হাজৰিকা ডাঙৰীয়া তেখেতক সম্বৰ্ধনা জনাব লভিস্মিতা গগৈ ইয়াৰ পাছতে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ বিশিষ্ট সাংবাদিক শ্ৰীযুত মনোজ কুমাৰ গগৈ ডাঙৰীয়া সেউজীয়া সমাজ সংগীত মহাবিদ্যালয়ৰ লগত তেখেত ওতঃপ্ৰোতভাৱে জড়িত আছে তেখেতকো আমি এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ তেখেতক সম্বৰ্ধনা জনাব শ্যামল দে আমি মনোজ কুমাৰ গগৈ ডাঙৰীয়াক সম্বৰ্ধনা জনাবলৈ আমাৰ মহাবিদ্যালয়ৰ ইতিমধ্যে আমাৰ সম্বৰ্ধনা কাৰ্যসূচী ইমানতে সমাপ্ত হৈছে আজি অনুষ্ঠানটি এটি চমু বক্তৃৰ পৰাই উদ্বোধন কৰিবৰ বাবে আমি আমাৰ মাজত উপস্থিত থকা মাখন বৰা ছাৰক অনুৰোধ জনাইছোঁ